হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু আজি মই এনেই বহি আছোঁ অফিচত থাকোঁতে এটা কথা মনত পৰিলে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এজন ল'ৰা আছিলে আৰু এজনী ছোৱালী আছিলে। দুয়োজনক খুব ভাল পায়, বহুত ভাল পায় আৰু সদায় লগ ধৰে। দুয়োটাই লগ ধৰিলে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা এনেকুৱা গুচি যায়, গমেই নাপায়। মানে বহুত ভাল পায় ন, সেইকাৰণে সদায় লগ ধৰাৰ নিচিনা সেইদিনাখনো লগ ধৰিলে। দুয়োটাই লগত কথা পাতিলে বহুত টাইম, 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ কথা পাতিলে। আৰু কথা পতাৰ পিছদিনাখন মানে কথা পাতিটো সিহঁতৰ গধূলি গুচি গ'ল। ছোৱালীজনী নিজৰ ঘৰলৈ গুচি গ'ল, ল'ৰাজন নিজৰ ঘৰলৈ গুচি গ'ল। তাৰপিছত পিছদিনাখন ছোৱালীজনী ফোন কৰি আছে, কিন্তু ল'ৰাজনে ফোনটো উঠোৱা নাই। তাৰপিছত মোবাইলটো অফ দেখিলে, ঠিক আছে, একো নাই। নেক্সট ডে ল'ৰাজনে ফোন কৰিছে, কৰি পেলাই কৈছে যে এটা কথা হ'ল, আৰু কথাটো হ'ল যে মই এজনী ছোৱালী পলুৱাই আনিলোঁ, মানে পলুৱাই আনি বিয়া পাতিলোঁ। মই মানে ক'ব বিচাৰিছোঁ ল'ৰাজনে কিমান সঁচাকৈ ভাল পাইছিলে। ইমান সঁচা ভাল পোৱা চাগে নায়েই। এজনী ছোৱালীৰ লগত আছেই অলৰেডি, আৰু এজনী ছোৱালীক পলুৱাই আনিছে। তো সেইকাৰণে ল'ৰাৰ প্ৰতি বিশ্বাস নাহে। কোনোবা এজনে যদি কয় মই তোমাক নাপালে মৰি যাম, ডিঙিটো কাটি দিম, তথাপিও কোনো ল'ৰাক বিশ্বাস কৰিব নোৱাৰোঁ। কাৰণ সদায় ঘটিয়ে থাকে, বহুত ঘটনা ঘটি থাকে, কিন্তু এই ঘটনাটো দেখি মানে বিশ্বাস কৰিবলৈ মানুহক টান লাগে, কাকো বিশ্বাস কৰিব নোৱাৰি। চোৱা, কিমান বছৰৰ পৰা ইয়াতে একেলগে আছে, একেলগে থাকি সেইদিনাখনো আছে, যিদিনাখন মানে সি বেলেগ ছোৱালী লৈ আহিছে, সেইদিনাখনো একেলগে আছে দুয়োটাই। গধূলি ধুনীয়াকৈ কথা পাতিছে, 1 ঘণ্টা 2 ঘণ্টা 1.5 ঘণ্টা। তাৰ পিছদিনাখন এজনী ছোৱালী পলুৱাই আনিছে। আজিকালিৰ সঁচা ভাল পোৱা এনেকুৱাই। তুমি লাগিলে কোনোবাক যিমানেই সঁচাকৈ ভাল নোপোৱা কিয়, তাৰ ৱেইটিং লিষ্টত বহুত ছোৱালী থাকে। তুমি নহ'লে বেলেগ, সেইজনী নহ'লে আৰু বেলেগ। বাই।